নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এইটো ভিডিঅ'ত আমি জানিম যে কেলছিয়াম টেবলেট আমি কিয় খাব লাগে, কেলছিয়াম টেবলেটৰ গুৰুত্ব কি, আৰু ইয়াৰ লগতে আমি জানিম যে কেলছিয়ামৰ অভাৱত আমাৰ শৰীৰত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক আৰু জানক যে কেলছিয়াম টেবলেটৰ গুৰুত্ব কিমান। কেলছিয়াম আমাৰ হাড়, দাঁত, মাংসপেশী আৰু আমাৰ স্নায়ু মানে আমাৰ নাৰ্ভবোৰৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও কেলছিয়ামে আমাৰ হৃদয়তন্ত্ৰৰ কাৰ্য আৰু লগতে আমাৰ শৰীৰৰ হৰমন নিঃসৰণতো সহায় কৰে। বিশেষকৈ মহিলা, গৰ্ভৱতী মাতৃ আৰু বয়সস্থ লোকৰ বাবে কেলছিয়াম বহুত বেছি প্ৰয়োজন। এতিয়া আমি জানো আহক আমাৰ শৰীৰত কেলছিয়াম কমিলে কি কি হ'ব পাৰে। কেলছিয়ামৰ অভাৱত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। তাৰ ভিতৰত কেইটামান হৈছে হাড় দুৰ্বল হোৱা, আমাৰ মাংসপেশীবোৰ টান হ'বলৈ ধৰা, দাঁতৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়া আৰু লগতে আমাৰ হাত ভৰিও জ্বলা পোৰা কৰিব পাৰে। ইয়াৰ উপৰিও কেলছিয়ামৰ অভাৱে আমাৰ শৰীৰটোক বেমাৰৰ পৰা যুঁজিবলৈ বাধা দিয়ে। এতিয়া আমি জানো আহক কেলছিয়াম টেবলেট আমি কিয় খাব লাগে আৰু কোনবোৰ মানুহৰ বাবে কেলছিয়াম টেবলেট অতি প্ৰয়োজনীয়। এক নম্বৰতে হৈছে যিসকল লোকে দুগ্ধজাত খাদ্য যেনে গাখীৰ, দৈ আদি কমকে খায়, তেওঁলোকৰ বাবে কেলছিয়াম অতি প্ৰয়োজনীয়। দুই নম্বৰতে হৈছে মেনপজ হোৱা মহিলাসকলে কেলছিয়াম টেবলেট খাব লাগে, কিয়নো মেনপজ হোৱাৰ ফলত তেওঁলোকৰ হাড়ৰ ঘনত্ব কমি যায়। তিনি নম্বৰতে খাব লগা লোকসকল হৈছে বয়সস্থ লোকসকল, বিশেষকৈ যিবিলাকৰ বয়স 40তকৈ ওপৰত। চাৰি নম্বৰতে তেওঁলোকে খাব লাগে যে যিবিলাক মাতৃ গৰ্ভৱতী হৈ আছে বা যিবিলাক মাতৃয়ে গৰ্ভৱতী হোৱাৰ পিছত শিশুক গাখীৰ খুৱাই আছে। এটা কথা মনত ৰাখিব যে আপোনালোকে এইবোৰ টেবলেট খোৱাৰ আগতে সদায় ডক্তৰৰ পৰামৰ্শ ল'বই ল'ব। এতিয়া আমি জানো আহক টেবলেটৰ বাহিৰেও কিছুমান এনেকুৱা ধৰণৰ খাদ্য যিবোৰ খালে আমি কেলছিয়াম পাব পাৰো। এক নম্বৰ খাদ্যটো হৈছে গাখীৰ, দৈ, পনীৰ। দুই নম্বৰতে হৈছে কেঁচা শাক পাচলি যেনে লাই, পালেং। তিনি নম্বৰতে কেলছিয়াম পাব পৰা খাদ্যটো হৈছে মাছ, বিশেষকৈ সাগৰীয় মাছ। চাৰি নম্বৰতে কেলছিয়াম পাব লগা খাদ্যটো হৈছে বাদাম। এতিয়া হয়তো আপোনালোকে ভালকে জানিলে যে কেলছিয়ামৰ গুৰুত্ব আমাৰ শৰীৰত কিমান। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰচাইজ ৰিলেটেড কিবা জানিবলৈ মন আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব, মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম। ইয়াৰ লগতে যদি আপোনালোকে কঁকালৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে লেফ্ট চাইডে হৈ থকা ভিডিঅ'টো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব। আৰু যদি আপোনালোকে ঘৰুৱাৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে ৰাইট চাইডে হৈ থকা ভিডিঅ'টো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব।